Hey guys, কেনা খবৰ ভাল না ভাল যদি বলক আজি তেজপুৰ দেখুৱাম মজা মজা সো গাইজ আমি এতিয়া আধা ৰাস্তা আহি পালো আহি চাহ বাগান এখন আছে চাব পাৰে মজা একদম পৰিৱেশটো সুন্দৰ একদম আৰু বেলেগ বেলেগ বস্তু দেখুৱা আমি অগ্নিগড় আহি পালো অগ্নিগড় আমি ওপৰত যাম অগ্নিগড় আৰু চাম কি কি টিকট কাটি আছে আমি একেলগে আহিছোঁ গতিকে ওপৰত যাম আৰু বঢ়িয়া বঢ়িয়া নজাৰা গোটেইবিলাক দেখাম একদম বঢ়িয়াকে চব অগ্নিগড় আৰু একদম সিমেন্ট বাহত টাইপত বনাইছি নহয় কেনা আনিব হে মানুহখন কি বনাই এইখনে তেজপুৰ দূৰ দূৰণিৰ পৰা এখন পাগলা হতেক ঐতিহাসিক ঠাই এইবিলাক এতিয়া একেবাৰে সকলো পৰি আছে শিৱৰ ভক্ত বানৰজা আছিল শিৱৰ ভক্ত তেতিয়া কৃষ্ণই বোলে যে এনকে কি হ'ব এনক মানে আক্ৰমণ কৰিব লাগিল তেতিয়া বানৰজাক আৰু সহায় কৰাৰ কাৰণে শিৱ আহি গৈছিল ত্ৰিশূল লৈ মোৰ ভক্তক আক্ৰমণ কৰিব মই নেৰিম সেইকাৰণে এতিয়া শিৱাকে কৃষ্ণ থাকিল শিৱাকে শিৱ থাকিল সেইকাৰণে কয় হৰি আৰু হৰ হৰি হৰৰ যুদ্ধ তাৰপিছত অনিৰুদ্ধৰ মিলন হয় তাতে মালা দিয়ে মালা দিয়ে হবতে বুজি পাইছ এইটো মালা দিছি সেইটো যি কিবা পাইকেছি সেইটো কি সেইটো পাই গৈছি মানে চিতাতে পঢ়িছচোন অনিৰুদ্ধৰ নাগপাশ বন্ধন অনিৰুদ্ধ কোঁৱৰ নাগপাশ বন্ধন হৈছিল ওপৰৰ এই জেগাটোত ইয়াতে গন্ধৰ্ব বিবাহ গন্ধৰ্ব বিবাহ হৈছিল যুদ্ধৰন্তৰ ভেকুলী ৰক উষা আৰু অনিৰুদ্ধৰ বিয়াৰ সময়ত এতে মানে ভেকুলী তৰে দিছিল এই ওপৰত যে বিয়া হৈছিল তাৰ পাছত বিয়া সম্পন্ন হৈছিল এইটো ইতিহাসত আছে অগ্নিগড়টো আপোনালোকক দেখালোঁ এতিয়া বলকচোন অগ্নিগড়ৰ বাহিৰে আৰু ইয়াৰ ওচৰে পাজৰে আৰু তেজপুৰত কি চাব লগা বস্তু আছে তাৰে দেখুৱাম দেৱীসিং ঘাট দেখাম আপোনালোকক বলক তো গাইজসকল আমি এতিয়া আহি পালোঁ এয়া মই দেখুৱাম ব্ৰহ্মপুত্ৰ নদী লগতে ধুনীয়া ধুনীয়া আপোনালোকক নাজাৰা দেখুৱাই লৈ যাম মই হা ৰ'ব যাই আছোঁ এয়া চাব পাৰে কি এটা মজা এটা ফিল লাগছি কেনা এটা ৰ'ব মই যাই আছোঁ এয়া এইবিলাক কৈছে তোমালোকৰ কেনে লাগিছে ইয়াত আহি পেলাই কিবা এটা আপডেট কোৱা এইটো যথেষ্ট ভয় লগা এইখিনি ভয় লগা আপুনি আহি চাব ইয়াতে মানে যিটো থাৰ এটা আছে না এইটো আচল থাৰ যিটো ব্ৰহ্মপুত্ৰৰ সেইটো ইয়াত গম পাব আপুনি এইটো চাব পাৰে আপুনি এতিয়া বৰ্তমান যিটো থাৰ না এখন চাৰিও ভাগৰ পৰা থাৰ আহি আছে অ'হো কেনে পাইকি আছে না কি পাইকেছি ৰে যাব পাৰিম ৰ'ব আগত কিবা এটা আছে তো মই দেখুৱাম
জাহাজ না নাও না কি এইবিলাক কাঠ ভাই ভাই আছে ন ফেরি ও আচ্ছা মেডিকেলত পানী পানীটো যে যায় পাইপটো যে ইয়াৰ পাই যায় সেইটো আপুনি পানী ইয়াৰ পাই এইটো নদীটো ভয় লগা নাছিল না এইটোৱে নদী আগত আগত গণেশ ঘাটৰ ভয় লগা নাছিল শান্ত আছিল শান্ত এইটো দেখি কিবা অশান্ত অশান্ত লাগিছে খঙত আছে খঙত আছে আৰু শব্দ শুনছা না অ কল 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 ক'ত বহো মই ইয়াতে বহি যাওঁ চাবি এডালে এইটো গুচি যাব মই তেতিয়া যোৰহাট যাম আৰু মাজুলী যাম বিচৰিবা ইয়াতে নবিচৰো আৰু মাজুলী তো বলক ওপৰত উঠি থাকোঁ বলক আমি এতিয়া 10 পৰ্বতী আহি পালোঁ তো এইখিনি আৰু চাব লগা আছে তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব তো আজিলৈকে বাই বাই